ফাৰ্ষ্ট টাইম বাগান বড়োৰ স্মৰণিত আমি বাগানপাৰা ব্লক ক্ৰিকেট কমিটিয়ে ইউথৰ যিটো মানে স্পৰ্টছমেনশ্বিপ এইটো প্ৰমোট কৰাৰ কাৰণে আমি এইটো ভলীবল প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতাটো আমি মানে আয়োজন কৰিছোঁ। আমি আমন্ত্ৰণ কৰি আনিছিলোঁ মানে 8টা টিম আৰু সেই 8টা টিম নলবাৰী, চালবাৰী আৰু তামুলপুৰ এনেকৈ আমি আমন্ত্ৰণ জনাইছিলোঁ, আহিছে আৰু লোকেল যিখিনি ইউথ আছে, যিখিনি স্পৰ্টছমেনশ্বিপৰ মানে আছে, এইবোৰ মানে সুন্দৰকৈ সহযোগ কৰিছে, ভাল লাগিছে। আৰু আহি থকা দিনবোৰত আমি প্ৰত্যেক বছৰে ফ্ৰীডম ফাইটাৰ মাকাম বড়োৰ নামত আমি প্ৰাইজ মানি ভলীবল খেলাটো আমি আগুৱাই লৈ যাব বিচাৰিছোঁ। উদ্দেশ্যটো চাওক, ইউথৰ কাৰণে আমি ধৰক মানে ফিজিকেল যিবিলাক স্পৰ্টছ আছে এইবোৰ মানে আমাৰ এই গাঁও অঞ্চলত মোটামুটি শেষ হৈ যাব ধৰিছে। গতিকে ইয়াৰ যোগেদি আমি আমাৰ এই অঞ্চলৰ বাগানপাৰা সমষ্টি তথা গোটেই BTC অঞ্চলতে যাতে ফ'কাছ হয়, ফিজিকেল এক্সাৰচাইজ প্লাছ মানে স্পৰ্টছমেনশ্বিপ যাতে হয় মানে ফ'কাছ হয়, ইয়াৰ ওপৰত আমি জোৰ দিছোঁ। আমাৰ ভাইটি হয়, যিখিনি আমাৰ এইখিনি অঞ্চলৰ ব্লকডাউনৰ গেমখন চলোৱা হৈছে, এটা আমাৰ তাৰমানে আশা যাতে আমাৰ যিখিনি উদ্দেশ্য এইটোৱে যে আমাৰ ইয়াৰ বাহিৰৰ পৰা যিখিনি খেলুৱৈ আহিছে সেইখিনি গেম দেখি পেলাই আমাৰ ভিতৰুৱা অঞ্চলত আমাৰ ল'ৰা ছোৱালীখিনি আগ্ৰহ হৈ উঠি আহে। মেইন উদ্দেশ্যটো সেইটোৱে, আৰু মোৰ ভাইটি হয় মেইন উদ্যোগটো সেইটোৱে হয়, উদ্দেশ্য মেইনলি সেইটো যে আমাৰ ভিতৰুৱা অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আছে ইহঁতক আমি বাহিৰৰ যিখিনি টিম আছে সেইখিনিক মাতি আনি পেলাই ইহঁতক দেখুৱাই পেলাই যাতে আমাৰ ইয়াৰ যে ভিতৰুৱা অঞ্চলৰ খেলুৱৈখিনি আমাৰ ইয়াতো আছে, খেলুৱৈ বহুত ভাল খেলুৱৈ আছে, গতিকে সিহঁতক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা এটা লৈছে ভাইটি। আপুনি পৰিচালনা কৰিছে আজিকালি? নিশ্চয়, গোটেইখিনি